বাবে আজি এক ঐতিহাসিক দিন। প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সত্ৰ কিছু বিধানসভাৰ বাহিৰত হ'বলৈ লৈছে। ইয়াত অংশগ্ৰহণ কৰিব পাৰি, ইয়াৰ সাক্ষী হ'বলৈ পাৰি গৌৰৱ অনুভৱ কৰিছোঁ। এটা সময়ত BTR অঞ্চল অশান্ত হৈ আছিল। গোলা বাৰুদ, বোমা বিস্ফোৰণ, কিডনেপিং, হত্যাৰ কাৰণে জনাজাত এই অঞ্চলটোত আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু আশীৰ্বাদত আজি BTR অঞ্চলত স্থায়ী শান্তি বিৰাজ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL BJP মিত্ৰজোঁটৰ চৰকাৰে যোৱা চাৰি বছৰত